নমস্কাৰ বন্ধুসকল, মই আছোঁ নৱম অসম আৰক্ষী বাহিনীৰ চৌহদৰ ভিতৰত। এয়া আমাৰ নৱম অসম আৰক্ষী বাহিনীৰ উদ্যোগত যি ভোগালী বিহু আয়োজন হৈছিল, ভোগালী বিহুৰ স্থলীলৈ আমাৰ বন্ধুসকল আহিছে। এয়া আমাৰ আতৈ এয়া আহি আছে, বিহু মেজি জ্বলাবলৈ আহিছে মেজিস্থলীলৈ। এয়া সকলো আহি আছে। এয়া আজি এটা ধন্যবাদ, তোমালে থাকিল। ঠিক আছে হা। এয়া নৱম অসম আৰক্ষী বাহিনীৰ তোমালে থাকিল উদ্যোগত যি ভোগালী বিহু আয়োজন হৈছিল, এই ভোগালী স্থলীলৈ আমাৰ বন্ধুসকল আহি আছে। এয়া বিজিত সিনহা, শ্যামল গগৈ, ধন্যবাদ, তোমালে থাকিল। ধন্যবাদ। এয়া আমাৰ বিহুস্থলীলৈ আমাৰ বন্ধুসকল আহি আছে বৰ্তমান। এয়া ঘণ্টে সময়ৰ পাছতে আপোনালোকে সকলোবিলাক দেখিবলৈ পাব। আহি আছে এয়া আহি আছে। এয়া আমাৰ পাজি